প্ৰথমে মই তৃষ্ণা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ একেবাৰে সহজ নিমকি ৰেচিপি এটা লৈ আহিছোঁ। এইদৰে নিমকি বনালে খুবেই মচমচীয়া হয়। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ আৰু যোনসকলে মোৰ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এয়া দেখিলেনে মই ময়দাখিনি ভালদৰে মঠি ল'লোঁ আৰু কুহুমীয়া গৰম পানী দি মঠিব লাগিব আৰু কালজিৰা আৰু নিমখ আৰু লগতে ৰিফাইন তেল অকণমান দি মঠিব লাগে, তেতিয়া কোমল হয় আৰু খাবলৈ খুবেই ভাল হয়। এয়া মই অকণমান ময়দা ছটিয়াই ল'লোঁ, তাৰপিছত এতিয়া বেলি যাম, চাই যাব ভিডিঅ'টো শেষলৈকে। লগতে বেকিং অকণমানো দি দিব। এয়া অলপ পাতলকৈ বেলিব লাগিব, কাষৰ অংশটো ভালদৰে পাতল কৰি ল'ব লাগিব। এয়া মোৰ বেলি হৈ গ'ল। দেখিলেনে মই একেবাৰে পাতল কৰি লৈছোঁ, কাষৰ অংশটো একেবাৰে পাতল হ'ব লাগিব। এতিয়া চুৰি এখনৰ সহায়ত নিমকিৰ শ্বেপ দিব লাগিব। এয়া মই কেনেকৈ কাটিছোঁ আপোনালোকে দেখিছেনে? মই বেছি ডাঙৰ ডাঙৰ কৰা নাই, সৰু সৰু কৰিছোঁ, কাৰণ ঘৰত খাবলৈ সেইকাৰণে সৰু সৰুকৈ ভাল লাগে মোৰ, সেইকাৰণে মই সৰু সৰুকৈ কাটিছোঁ। আপোনালোকে ডাঙৰ ডাঙৰকৈও কাটিব পাৰে, যোনে যেনেকৈ ভাল পায় আৰু। এফালে এয়া মই তেল গৰম কৰি ল'লোঁ। এয়া গৰম হৈ আছে, তেনেকুৱাতে এটা দি চাইছোঁ ফুলিছেনে নাই। ওপৰলৈ আহিলে গম পাব আপোনালোকৰ নিমকিকেইটা দিব পৰা হৈ গৈছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ এটা 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 হৈ গৈছে। এয়া মই বেছি দেৰিলৈকে ভাজি নাথাকোঁ, কাৰণ মানে মই বেছি দেৰি গ'লে মই দেখি বেয়া পাওঁ আৰু ভালো নালাগে। মই আধাতে মই ৰাখি দিম, কাৰণ মই জুইটো একদম একেবাৰে ল' কৰি লৈছোঁ। ল' কৰি ল'লে অলপ টাইম লাগি যায়, কিন্তু ৰঙচুৱাটো মানে পাতল হৈ থাকে। বৰ বেছি ডাঠ হ'লে মই ভাল নাপাওঁ, সেইকাৰণে ৰঙচুৱা হৈ থাকোঁতে অলপ পাতলকৈ ৰঙচুৱা হৈ থাকোঁতে মই উঠাই দিছোঁ। এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া। মই এনেকুৱা হৈ থাকিলেই ভাল পাওঁ, বেছি ৰঙচুৱা হৈ গ'লে মই ভাল নাপাওঁ। আকৌ কেইটামান দিছোঁ। এয়া কিমান ধুনীয়াকৈ এটা 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 হৈ যায়, মোৰ দেখি বিৰাটেই ভাল লাগে। কম সময়ৰ ভিতৰতে নিমকি ৰেচিপিটো বনাব পৰা যায়, তাকে আপোনালোককো দেখালোঁ। আপোনালোকেও বনাই চাব, কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু এয়া আপোনালোকক এটা মই ভাঙি দেখাইছোঁ, বহুত মচমচীয়া হৈছে। এয়া দেখিলেনে? দেখিলেই মানুহে গম পাই যাব লাগে যে কিমান ধুনীয়া, খাবলৈতো বহুত টেষ্টি হৈছে, মচমচীয়া হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানেই, সকলোকে বাই বাই।